এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল আশা কৰো আপোনালোক সকলো ভালে আছে সুস্থ আছে আৰু ঘৰতে আছে আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা ফেস পেকৰ ৰেমেডি যিটো ৰেমেডি আপোনালোকৰ মুখত ইউজ কৰিলে আপোনালোকৰ মুখখনলৈ এটা ধুনীয়া উজ্জ্বলতা আহিব আপোনালোকৰ মুখখন বগা কৰি তুলিব আৰু যি সকল লোকৰ বয়সত অতি সোনকালে বয়সৰ ছাপ পৰিছে সেই সকল ইয়ং কৰি তুলিব আৰু যি সকল লোকৰ মুখত কিছুমান সৰু ডাৰ্ক স্পট পৰিছে সেই সকল লোকৰ কাৰণে আজি ফেস পেকৰ ৰেমেডিটো লৈ আহিছো এতিয়া কি কাৰণে আমাৰ মুখত এই সমস্যাসমূহ দেখা দিয়ে তাৰ কাৰণটো জানোৱা হওক ফাৰ্ষ্টটো আছে মগজত বেছি ইমোশনাল ষ্ট্ৰেছ পৰিলে সেকেন্ডটো আছে খুব বেছি টোপনি ক্ষতি কৰিলে থাৰ্ডটো আছে সময়ত মাহেকীয়া নহলে ফৰ্থটো আছে অতি বেছি তেলীয়া বস্তু খালে ফিফথটো আছে প্ৰদূষণৰ কাৰণত সিক্সটো আছে অনবৰতে পেট বেয়া হৈ থাকিলেও এই সমস্যাসমূহ আমাৰ মুখত দেখা দিয়ে এই সমস্যাসমূহ কেনেদৰে সমাধান কৰিব লাগিব ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো একালৈকে চাই থাকক ফেস পেকটো বনাবলৈ মই কেইডালমান ব্যৱহাৰ কৰিছোঁ এয়া কেশৰ অলপ দিছোঁ কেঁচা গৰু গাখীৰ ভালদৰে মিক্স কৰি দিছোঁ কেশৰ আৰু কেঁচা গাখীৰ মই 15 মিনিট সময় মিক্স হ'বৰ কাৰণে ৰাখি দিম এই ফেস পেকৰ ৰেমেডিটো বনাবলৈ এয়া লৈছোঁ বেচন চামুচ লৈছোঁ এয়া লৈছোঁ হালধি অলপ দিছোঁ মৌজোল এয়া কেশৰ আৰু কেঁচা গৰু গাখীৰ 15 মিনিট তিয়াই থোৱাৰ পিছত এয়া কালাৰ চেঞ্জ হৈ গ'ল অলপ অলপকৈ দি মিক্স কৰি ল'ম ভালদৰে মিক্স কৰি ল'লোঁ ফেস পেকটো ব্যৱহাৰ কৰিবলৈ মই মুখখন ফেস ৱাছৰ সহায়ত ধুই আহিলোঁ মুখখন ধুই আহিলোঁ আৰু এতিয়া মই এই ফেস পেকটো মুখত সানি ল'ম Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on এই ফেস পেকটো মোৰ মুখখনত হানি হৈ গ'ল আৰু এই ফেস পেকটোত ব্যৱহাৰ কৰা সকলো ইনগ্ৰেডিয়েন্টছ আমাৰ মুখৰ কাৰণে কিমান প্ৰয়োজন আপোনালোকে সকলোৱে জানে চাগে মই বেলেগকৈ নকলে হ'ব আৰু এই ফেস পেকটো হানাৰ পিছত মোৰ মুখখন ইমান ঠাণ্ডা লাগিছে এই ফেস পেকটো আপোনালোকে পাৰিলে সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব তেতিয়া ইয়াৰ ৰিজাল্ট আপোনালোকে সোনকালে পাব আৰু এই ফেস পেকটো মই অলপ সময় মুখত ৰাখি দিয়াৰ পিছত মই মুখখন নৰ্মেল পানীৰে ধুই আহিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক পেকটো অলপ সময় মুখত ৰাখি দিয়াৰ পিছত নৰ্মেল পানীৰে মই মুখখন ধুই আহিলোঁ ধুই অহাৰ পিছত মোৰ মুখখন বহুত সফ্ট লাগিছে আগতকৈ বহুত উজ্জ্বলো লাগিছে আপোনালোকে ধৰিব পাৰিছে চাগে আজি এই মোৰ ফেস পেকৰ ৰেমেডিটো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আজি এই ৰেমেডিটো যদি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন ভিডিঅ' সৈতে